Chowlu. Good morning. Wow. Hello, my first chapter is going. One more. So, come on. Forward and up. Recap ala with me. So, what is theory? Theory is a statement of how and why specific facts are related. Good. So, what is theoretical perspective? Theoretical perspective is theoretical perspective is the basic image that guides linear research. Good. Nistha kemudian apa? Mekanik kapsa, no? तो ने आम्ही सेकंड चॅप्टर ला पाहू सर सर डाउट काय असेल सर आम्ही मुळात सुंपी মানে लेट एज्युकेशन तो एखादा पार्ट सेक्टर आम्हाला मिस होतो तर आपण रिकॅप करा हा सुंपी प्रॉब्लेम আছে ঠিক আছে আমি এটা শর্ট ফিল্ম এটা চাম হয় না সবৰ তোমালোকৰ লৈ আমাৰ শর্ট ফিল্ম এটা বনাইছো তো হেতু আমি চাই দিম তোমালোকৰ ৰিকॅপ কৰি দিম তো বলা আমি শর্ট ফিল্মটো চাম শীতৰ বুকুচাত হৰতে লাহেকৈ গোলকীকৰণ বা বিশ্বায়ন অভিধাতু হ'ল এটা বহুমাত্ৰিক ধাৰণাৰ সমষ্টি। ই হ'ল মূলতঃ সামাজিক আৰু সাংস্কৃতিক দিশবোৰৰ সৈতে সম্পৰ্কিত যোগাযোগ আৰু একত্ৰীকৰণৰ এক প্ৰক্ৰিয়া। তাহানিতে যদি আমি উপজা দিন বুলি মাহ প্ৰসাদ খাইছিলোঁ, পৰিৱৰ্তনৰ বৰদৈ চিলাত এতিয়া অসম মুলুকতো আমি কেক খাওঁ। এয়া সমাজত গোলকীকৰণৰ প্ৰভাৱ নহয় জানো? তাহানিতে কেৱল গা মচাত ব্যৱহাৰ কৰা বা গোসাঁই ঘৰলৈ গ'লে ডিঙিত আঁৰি লোৱা অসমীয়া গামোচাখন এতিয়া মহাকাশতো নাছাৰ বিজ্ঞানী মাইক ফিংকৰ ডিঙিত সগৌৰৱে জিলিকে। সেয়াও গোলকীকৰণৰেই প্ৰভাৱ নহয় জানো? হ'ব দিয়া আজি এই ক্লাছ ষ্টাৰ্ট হৈছে আইনে কোননো এই মানুহজনীও মানুহজনী কিমান বছৰ হ'ল পিছে 4 বছৰ 4 বছৰ ভাল মিলতে কৰিছে পিছে ঘৰত শিৱসাগৰ আগতেতো লগ পোৱা হৈছিলে এই আগতে লগ পোৱা এই তাৰপিছত ইয়ালৈ অহাৰ পিছত এই ভিডিঅ' কলে খাগতে ভিডিঅ' কল আচ্ছা ইয়াত কি বুলি কম আৰু গ্লোবেলাইজেশ্যনৰ প্ৰভাৱ বুলিয়ে ক'ব পাৰি দুখমুকালিতে পিতায়ে বজোৱা ৰেডিঅ'টিত আগতে ভাহি আহিছিল বহুতো গীত। এই ধৰক কহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি। এতিয়া অৱশ্যে এই মুলুকতে কাৰোবাৰ প্ৰিয় গীত হৈ পৰে সুদূৰ দক্ষিণ কোৰিয়াৰ লাইট ইট আপ লাইক ডাইনামাইট। হয়তো এয়াই গ্লোবেল এণ্ড ছচিয়লজিকেল ইণ্টাৰকানেক্টেডনেছ। হাই প্ৰিয়ম হাই কি কৰি আছ? গান শুনি আছো পাৰি কাৰ বিটিএছৰ নতুন গান এটা ৰিলিজ হৈছে শুনো বাৰু মই সেনেকে ট্ৰাই কৰিছা অ'কে পাৰি তই কাৰ গান শুনিছ? মই ভূপেন হাজৰিকা শুনিবি বহুত দিন হ'ল মই শুনা নাই লগ সমাজত চলি থকা ঘটনা প্ৰবাহক আমি কোনো তত্ত্বৰ মাজেৰে চালি জাৰি চাই তাৰ বিজ্ঞানভিত্তিক বিশ্লেষণ দাঙি ধৰাটোৱেই সমাজতত্ত্ব নহয় জানো? ধৰা হ'ল এখন ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম পালে। এই কথাটোকে যদি এগৰাকী ব্যক্তিয়ে এনেদৰে কয়, সিহঁতৰ ল'ৰা এটা হ'ল নহয়,
তেতিয়া বুজিব সেই ব্যক্তিগৰাকী এখন গাঁৱৰ এজন সাধাৰণ হোজা মানুহ। যদিহে কোনো এগৰাকী ব্যক্তিয়ে এই কথাটো এনেদৰে কয়, পদুমৰ পাহিৰ নিচিনা চকুজুৰিৰে এটি পুত্ৰ ভূমিষ্ঠ হ'ল, তেতিয়া বুজিব সেই ব্যক্তিগৰাকী অসমীয়া বিষয়ৰ ছাত্ৰ। আৰু যদি কোনো এগৰাকী ব্যক্তিয়ে এই কথাটোকে এনেদৰে কয়, ভৱিষ্যতে কোনো কৰ্পৰেট উদ্যোগত কাম কৰিবৰ বাবে এজন লেবাৰৰ জন্ম হ'ল, তেতিয়া বুজিব সেই ব্যক্তিগৰাকী সমাজতত্ত্ব বিষয়ৰ ছাত্ৰ। Hey, Juna. Hey, Siddharth. কি ললো? কি? গেছ কৰ ভাই এতিয়া গেছ কৰা সময় আইফোন জানো জানো এই আইফোনৰ ককাই আইপেড 11 জেনেৰেশ্যন কিমান পৰিলে? গেছ কৰ কচোন কিমান পৰিলে? 1,20,000 টকা। শুনি ল, তাৰ 20,000 টকা মাত্ৰ মই ডাউন পেমেণ্ট দিছো আৰু বাকী 12,000 পাৰ মান্থ ইএমআই যাব। লৈ ল'লো বাপেকে। আৰে সিদ্ধাৰ্থ বাবা, তুমি ইয়াতেতো ফচি গলা। ফচিলো কেনেকে? আৰে তই এতিয়া কচোন, তই এইটো কি কৰ? কি মানে গেম খেলো। গেম খেল? ময়ো ইয়াত গেম খেলো মোবাইলত। মই যে ইয়াত পাবজি খেলো, তই খেল জানো? তোতকে ভাল খেলো, তই মোৰ ভয় নে? মই ইয়াত প্ৰেজেণ্টেশ্যন বনাওঁ। মই ইয়াত কেনেকুৱা তোতকে ভাল বনাওঁ। মই চিনেমা চাওঁ। ময়ো ইয়াত চিনেমা চাওঁ। মই ইয়াত বহুত ভাল ভাল গান শুনো। গা আছো দাদা, মোতকে ভাল গান শুনো জানো তই? নেজানো, কিন্তু আৰু বহুত কিবা কিবি কৰোঁ মই। সেইটোৱে, তই ইয়াতে ফচি গলি বাবা। এবাৰ তই কচোন কেনেকে ফচিলো? কওনে? ক। ঠিক আছে দে। তোৰ এইটো ইমান কিমান গ'ল? 1,20,000। 20,000 টকা গ'ল আৰু মাহে মাহে তই 12,000 টকাকে ইএমআই দি আছ। দিম। ঠিক আছে, কচোন এতিয়া 1,20,000 টকা তই দিবি, বেছিয়ে দিবি ইএমআই দি পেলাই? বেছিকে দিম। ঠিক আছে, কাক দিবি? দিম কোম্পানীয়ে বনাইছে, কোম্পানী তাত যাব আকৌ। সেইটোৱে, মালিকৰ তাত যাব। মালিকৰ তাত যাব। সেইটোৱে, মালিকে তহঁতৰ নিচিনা বুৰ্বকক পাই ধনী হৈ গৈ আছে আৰু তহঁত দুখীয়া হৈ গৈ আছে। মোৰ কথা এটা শুনিবি? শুনো দে। মই 15,000 টকা ফোনত মোৰ নিডছ কেইটা মোৰ কমপ্লিট হৈ আছে, হয় নহয়? মানিলো দে, ক। আৰু 1,20,000 টকা এইটো কিনি পেলাই তোৰ কি হৈ আছে? শ্ব' হৈ আছে ন? তাতকে বেছি একো হোৱা নাই। যোন মালিক হয় তাৰ প্ৰফিট হৈ আছে। মানিছো, তোৰ কথা মানিছো। অ, তই খোলা খুলিকৈ ক না যে তই আমাক কনফ্লিক্ট পাৰ্সপেক্টিভটো বুজাব বিচাৰিছ। সেইটোৱেতো বাবা, সি হৈ গৈ আছে হেডছ আৰু তই হৈ গৈ আছে হেড নটছ। হ'ব দে, মানি ল'লো তোৰ কথা। ঠিক আছে দে, এতিয়া এইটো দি থৈ আহ। কাক দিমনো? বেছি দে। দলিয়াই দিম। আচ্ছা অৰ্ণৱ, মোক কথা এটা বুজাবাচোন। মই মানে এটা কথা ভাবিছিলোঁ দেই, আমি যে এই গুৱাহাটী ইউনিভাৰ্চিটিত ই ৰিক্সা চালকবোৰ আছে বা বহুত চুইপাৰহঁত আছে, চবৰ যদি চেলেৰি প্ৰফেচাৰৰ নিচিনা বা ডক্টৰৰ নিচিনা হৈ গ'ল, এই চবৰ কাৰণে কিমান এটা ভাল। নাই, তই কথাটো ভাবিছ, ভালেই ভাবিছ, কিন্তু চা, এখন সমাজত আটাইৰে চেলাৰী বা ৱেজ যিটো, সেইটোতো একে হ'ব নোৱাৰে। আৰু তই হয়তো ভাবিছ যে ৰিক্সাৱালাজনে সৰু কাম কৰিছে বা ডক্টৰজনে বহুত ডাঙৰ কাম কৰিছে, কিন্তু চা ভাই, আমি যদি সমাজখনক এটি মানৱ দেহৰ সৈতে তুলনা কৰোঁ, যিদৰে মানৱ দেহত বিভিন্ন ধৰণৰ অংগ আছে আৰু প্ৰত্যেকটো অংগৰে একোটা নিজস্ব কাম আছে, ঠিক একেদৰে এই সমাজখনৰো যিখিনি ব্যক্তি আছে, সেই ব্যক্তিসকলৰ নিজা নিজা কাম আছে। গতিকে আমি এইটো কাম সৰু, এইটো কাম ডাঙৰ বুলি ক'ব নোৱাৰোঁ। সমাজখন যদি আমি সুসংগঠিত ৰূপত আগুৱাই নিব লাগে, তেনেহ'লে সেই ৰিক্সাৱালাজনৰো দায়িত্ব আছে, কাম আছে, আৰু সেই চিকিৎসকজনৰো দায়িত্ব আছে। অৰ্থাৎ প্ৰত্যেকটো কামৰে হয়তো চেলাৰী বেলেগ বেলেগ, কিন্তু তাৰ মূল্যটো সমান। এতিয়া বুজিছতো? আৰু এইটোক আমি মানে সমাজতত্ত্ব মানে সমাজশাস্ত্ৰত যদি আমি ক'বলৈ যাওঁ, তেনেহ'লে ইয়াক ফাংচনেলিষ্ট পাৰ্সপেক্টিভ বুলি ক'ব পাৰোঁ। You owe me. ঠিক আছে, ব'ল আজি চানৰাইজ যাম। বলা। Sociology is not about Black and white, it's all about why black is black and why white is white. আমি